বুলি হালধি লগাই আছো আৰু এয়া দেখিছেনে আপোনালোকে হালধি লগাইছেনে নাই বাৰু ক'বচোন কমেন্ট কৰি বিহুত আমি সদায় মানে যেতিয়া বিহু আহে মানে আমি হালধি লগাওই কোনে কোনে লগাইছে কমেন্ট কৰিবচোন গোটেই মুখত হালধি ঘঁহি আছো ঠিক আছে বাৰু মই হালধি হানো ইফালে মোৰ এই হালধি লগোৱা হৈ গ'ল এয়া কালাৰটো জানো কেনেকুৱা হয় দেখিছেনে অলপ সময় ৰাখিম আৰু ইফালে মই হালধি লগাইছো আৰু অলপ মানে কুহিয়াৰ খেতি চাবলৈ আহিছো মানে অলপ কুহিয়াৰ লগাইছিলো যিহেতু এইখিনি মই চাবলৈ আহিছো কুহিয়াৰ হৈছে নে নাই এফালে চাওক এই কুহিয়াৰ দেখিছে ইয়াৰ পৰা বাৰু বহুত উঠাই খোৱা হ'ল এতিয়া নতুনকৈ হৈ আছে এয়া দেখিছেনে নতুনকৈ হৈছে নাইকা পুলিবিলাক হৈছেহে এতিয়ালৈকে হোৱাই নাই আৰু এইটো কি কওকচোন এইটো হৈছে মুঠা চুলিত লগাও যিটো আমি সেন্ট হয় কামতো দিয়ে এইটো মুঠা দেখিছেনে এতিয়া অলপ শুকাবলৈ ধৰিছে যিহেতু মই তেতিয়ালে ঠাণ্ডা পানী দি পেলাই ধুই পেলাই আহি আছো এইফালে মই এই চাক ভাবিছো অমিতাও দেখাও এই চাক ইমান সৰু গছতে অমিতা লাগিছে চাক কেইবাটাও লাগিছিল পকিলাৰ খালো আৰু এইয়া চাক দেখিছেনে এয়া পুৰা মানে কেঁচা এইফালেও কেঁচা দেখিছে গছজোপা ইমান ডাঙৰ হোৱা নাই কিন্তু দেই সৰু গছ এয়া বহুত সৰু দেখিছেনে এই দুটাহে লাগি আছে আৰু গোটেইখিনি মানে খালো যি লাগি আছিল পকিছে আৰু খাই দিলো আমি এতিয়া হালধিখিনি শুকাবলৈ লৈছে ঠাণ্ডা পানীৰে ধুই দিমগৈ এফালে মই হালধি লগাই হ'ল আৰু এয়া ঠাণ্ডা পানীৰে মুখখন ধুই আহিলো এছাক অলপ দিন থাকিবই বাৰু কালাৰ এইফালে মোৰ তৰমুজ খাব মন গৈছিল ভাবিছো অলপ তৰমুজ খাই লওঁ ভিতৰটো কেনেকুৱা বাৰু মই দেখাই আছো আপোনালোকৰ এইফালে ভিতৰটো মানে কালাৰ হয় নে গম পোৱা নাযায় দোকানীটোৱে কৈছে বহুত কালাৰ হ'ব এই দেখিছে সঁচাই কালাৰ হৈছে ইমান ধুনীয়াকৈ স্কোয়াৰকৈ কাটি দিছে এয়া দেখিছেনে এতিয়া মই এইখিনি মানে কাটি মেলি খাম আৰু আনফালে আনিছিলো মই মালভোগ কল অলপ আনিছিলো ভাবিছো যে খাম বুলি ভাবি আনিলো আৰু এতিয়া দিনৰ সাজলৈ বনাবলৈ লৈছিলো মই সয়াবিন আৰু আলু মানে সয়াবিন ভিজাই লৈছো বাৰু আৰু আলু অলপ কমাই দিছো এতিয়া সয়াবিন মানে বনাবৰ কাৰণে যি মছলা লাগে সকলোৱে জানেই আৰু সেইকাৰণে মই দেখোন আদা নহৰু তেজপাত জলকীয়া গুড়ি হালধি গুড়ি আৰু জিৰা গুড়ি এইখিনি আৰু সোৱাদ পৰিমাণে নিমখ দি দিলো এইখিনি দেখুৱা নাই বাৰু এইখিনি ধুনীয়াকৈ ভুনি ললো আৰু ভুনি ল'ম আৰু লৈ পেলাই সয়াবিনখিনি দি দিলো আৰু সয়াবিনখিনি ধুনীয়াকৈ ভুনি ল'ম ইফালে সয়াবিনখিনি ধুনীয়াকৈ সান মিহলি কৰি লৈ আছো আৰু আনফালে মোৰ সয়াবিন এয়া দেখিছেনে এয়া চাগে এয়া কোনে কোনে খাই বাৰু সয়াবিন কমেন্ট কৰিবচোন এয়া মোৰ বেছি কিন্তু ফেভাৰিট নহয় দেই এইটো কিন্তু খাব লাগে খাওঁ আৰু এনেকুৱা আৰু মই মানে ভাজিলো ভাজি পেলাই অলপ পানী দিলো দি পেলাই আকৌ অলপ ভাজি আছো এয়া ঠিক আছে আজি লাগিছো বাই বাই